বছৰৰ শেষত আমি সকলোৱে পিকনিক খাবলৈ ওলাইছোঁ। এয়া পাগলদিয়া নদী আৰু পাগলদিয়া নদীৰ পাৰত আমি পিকনিক খাবলৈ ৰেডি হৈ আছোঁ। দিয়া কোৱা দিয়া মন্তব্য দিয়া ভ্লগ বনাম। আমি ক'ত আইছো আজি? আমি আজি পাগলাদিয়াত আহিছো। আজি কি হ'ব? আজি খানা হ'ব। এতিয়া কি হ'ব? খানা মেইন। ক'ত আমাৰ ব্ৰেকফাষ্ট ক'ত? ৰাহিল লোৱা কমলা লোৱা। কমলা লোৱা বেলেগ লাগে কমলা। তোমাৰ কমলা নাখোৱা? এইফালে বনোৱা আছো নাখাওঁ ভালকে দিয়া মৰমত দিয়া। থেংক ইউ। তো বছৰৰ শেষত আমি পিকনিক খাব আহোঁ। পিকনিক মানে খোৱাৰ এটা সুকীয়া আনন্দ আছে। আমি পিকনিক খাব লাগে নে এনে ঘৰত বহি থাকিব লাগে? লাগে বনভোজ খাব লাগে। আমিতো সদায়তো ঘৰত বহি খাওঁৱে ন, তো এদিন সকলোৱে লগ হয় অন্য ঠাইত যায় অলপ হাঁহি ফূৰ্তি কৰি খোৱাৰ মজাটো বেলেগ। এইটো আমাৰ এক প্ৰকাৰ পৰম্পৰা বুলিয়ে ক'ব পাৰি। অসমীয়া পৰম্পৰা আৰু নিশ্চয় এটা নিৰ্দিষ্ট জেগাত আহি এটা ধুনীয়া নদীত আমাৰ ধুনীয়া নদী আছে কাষত। এয়া এই পাগলদিয়া নদী আৰু আমি আৰু তাৰে মাজত মই বডিটো দেখাই দিয়া একবাৰ। বডি নাই দিয়া এই জিমত যাম মানুহ তো এতিয়া আমাৰ খানা বনাব ৰেডি হৈ গ'ল আৰু এই বাচন বৰ্তন ধুই খানা বনাব আমি গৈ আছোঁ আমাৰ জেগাত। আমাৰ চব্জি গোটা হ'ল না? ইনষ্টাগ্ৰামৰ ফেমাছ মানুহ কি বনাইছ? কি বস্তু? কেপচিকাম। বেলেগ কুটি আছে। তুন্দো কি কষ্ট মাজনী দুটা? অ'কে। এই থকা আপিটোক জুই লগাব দিছে কলা হ'ব এতিয়া। গীতাঞ্জলি কলা হ'ব এতিয়া। হালধি আৰু নিমখ না? দি থাকা। দিয়া অক্সিজেন আনছো টেনচন নলবে জানতে খাম। এই লেবু চিট্ৰিন খাই আছো মই। এই বাদ দিয়া আছে নেকি? আৰু দিয়া বঢ়িয়া। চবৰে ভাত
দিয়া মোক বঢ়িয়া বিলনি বঢ়িয়া দিয়া দিয়া হ'ব দিয়া 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 বঢ়িয়া মাছ পিছা না কি এই বন্ধুটা দিয়াচোন বা বঢ়িয়া বাহ খানাৰ এষত এনেকে ধোৱাটো প্ৰয়োজন আৰু এনেদৰেই আজি পাগলদিয়াৰ পাৰত ভাল লগা দিনটো অতিবাহিত কৰিলোঁ এতিয়া ঘৰত যাব হৈছে আৰু এয়া নদীৰ পানীত ভৰি হাত ধুই ঘৰলৈ যাওঁ বাই বাই নদী দ আছে ন জাপ দিয়া ইয়াতে